हेलो एवरीवन की खबर आपनालोक सकलोरे आरो मोर दाली आपनालोকক स्वागतम जनाइছো मोर अन्य এটা ভিডিওৰ মাজলৈ আজি आपनालोকক দেখাব ওলাইছো যেহেতু কাতি বিহু গল আমাৰ কাতি বিহুৰ দিনটোত মইনো কি কৰিলো অলপ চলপ আপোনালোকক তাকে দেখাও বুলি এই ভিডিওটো প্ৰস্তুত কৰিছিলো আৰু এতিয়া মই ভয়েস ওভাৰ দি আছো আপোনালোকে চাই যাওক সকলোখিনি গম পাব এয়া ওপৰৰ পৰা আপোনালোকক আমাৰ তলৰ পৰিবেশটো দেখাই আছো তলৰ এইখিনি দেখিছেনে এইখিনি মানে তুলসী এজোপা আছে ইফালে জবা ফুলৰ গছ আছে এই তুলসী জোপাতে মানে আমি চাকি জ্বলাম বুলি সন্ধিয়া আমি দুজনে মানে এটা ডিসিশন ললো যেহেতু আপোনাক কৈছোৱে বান্দৰৰ বহুত উৎপাত আমাৰ ইয়াত এই চাকুখন লৈ পেলাই বলু মাটিখিনি অকমান সাফা কৰি দিও আৰু বনচনবোৰ আছে হেবোৰ কাটি দিও কিন্তু এই বান্দৰে ইমান উৎপাত কৰি আছে চাওকচোন আপোনালোকে প্ৰথমতে চাই লওক সিহঁতৰ উৎপাতখিনি তাৰ পিছত মই কথাখিনি কৈ আছো এই চুৰণীখন কাপোৰ যে মেলি থয় মানুহটো নাথাকে বা ভিতৰত কাম কৰি থাকে সিহঁতে এই সৰু সৰু বান্দৰবিলাকৰ উৎপাত বেছি সিহঁতে এয়া আহিছে আহি গোটেই চুৰণীখন গাত মেৰিয়াই লৈ হেয়া টানা জোৰা কৰি পেলাই এয়া গোটেইখন লৈ ঘূৰি ফুৰে আৰু তাৰ লগৰো কিছুমান থাকে সেইবিলাকও আহে মুঠতে ইয়াত কাপোৰ মেলিবলৈ সেইকাৰণে অসুবিধা কিন্তু ঠাণ্ডা দিনত গৰম দিনৰ নিচিনা নহয় আৰু গৰম দিনত বেছি উৎপাত কৰে ঠাণ্ডা দিনত তাতকৈ অলপমান কম আৰু কুকুৰ কেটাৰো মানে কোনো কাম নাই কি আৰু এনে পৰি থাকে আৰু তাৰ পিছত এইফালে আপোনাক দেখাইছো সেই জোপা তুলসী তলতে গছজোপা এটা তলটো দেখিছেনে পুৰা একদম মিলি আছে আৰু তুলসী জোপা হালি একদম তলত পৰি আছে ইয়াত অৱশ্যে পূজা কৰা নহয় কিন্তু তুলসী জোপা নিজে নিজেই হৈছে তাৰ পিছত আমাৰ এখেতে মানে ইয়াপা তুলসী দুটা এটা পাত ছিঙি পেলাই পূজা দিয়ে সদায় থাপনাত এটা মানে ঘটি আছে ঘটিতে পানী অকণ দি তুলসী পাত দি তেনেকে পূজা কৰে সদায় হেহে এখেতে ক'লে যেহেতু মোৰ পূজা ভাগ এই তুলসী জোপাই পৰা নিয়া পাতটোৱে দি পেলাই মই পূজা ভাগ কৰো হেহে মই এই তুলসী জোপাতে চাকি গছ জ্বলাম দিয়া এতিয়া ময়ো হয়ভৰ দিলো আৰু ডিসিশনটো হেতুৱে ললো তলত জ্বলোৱাটো আৰু এই আগফালে উলা আহি পেলাই লাগি গলো আৰু সাফা কৰিবলৈ আৰু মোৰ যেহেতু ষ্টেণ্ড দুডাল আছিলে এডালটো বেয়াই কৰিলে আমাৰ দিয়ানে আৰু এডাল আছিলে সেইডালো মানে কন্ডিশন বেয়া যেনে তেনেহে আছে আৰু থিয় হৈ হেহে মই হেয়া ইউজ কৰা নাই মানে এখন খিৰকিৰ পাল্লা ওচৰতে মানে খিৰকিৰ ওচৰতে মানে ৰখাই দিলো মোবাইলটো আৰু এইখিনি ভিডিওটো কৰিছো ইফালে দিয়ানটো একদম মোৰ পিছে পিছে দৌৰিয়ে আছে আৰু ল'ৰা ছোৱালী হেয়াই কৰিবই আৰু মাকে যেটো কৰে সিহঁতকো কেটো কৰিব লাগে সেইকাৰণে তাক ইমান বাধা দিয়া নাই আৰু কৰি থাক বুলি মোৰ কামটো হওক আৰু সোনকালে যেহেতু আগদিনাখন মই হেৰি কৰিছিলো এটো কি ষ্টেপ বিলাকো অকন ধুই দিছিলো পানী চানি দি পেলাই বাহনি দি হাই দিছিলো হেহে মোৰ ককালৰ বহুত বিষ তথাপিতো বিষ হলেও ইমান ধুনিয়াকে গছজোপা আছে বলো তলটো সাফা কৰি দিলে কামখিনি কৰিব যেহেতু পাৰো কৰোচোন সেইকাৰণে লাগি গৈছো কিন্তু এতিয়া যে মই ভয়েস ওভাৰ দি আছো মোৰ কিন্তু একদম বিষত থাকিব পৰা নাই ককালটো বহুত বেছিয়ে বিষাই গৈছে আৰু এইফালে বাহনিডাল আনিলো আমাৰ কাখৰ ভন্টি এগৰাকী তাইৰে বাহনি এডাল তাইপা খুজি আনা নাই আৰু খুজিব লগিয়া নাই বেয়া নাপায় বাৰু বাহনিডাল ললে সেইডালকে লৈছো লৈ পেলাই অকমান বলু সাফা কৰি লওঁ যেহেতু আমাৰ পোষ্টিংএবল জব আমি যাবগৈ লাগে আমাৰ হেবোৰ কেতিয়াবা তলত থাকিলে হয়তো বাহনি এডাল থাকে ওপৰটো মোৰ আছে নথকা নহয় কিন্তু তলত যিসকল আছে তেখেতসকলৰ পোষ্টিং যেহেতু হৈ নাথাকে ইমান হেহে এইবিলাক বস্তু মজুত থাকে আৰু যাৰ কাৰণে আমাৰ এতিয়া প্ৰবলেম হোৱা নাই আমি পুতুককে বিচাৰিলে কিবা এটা পাওঁ তেখেতসকলে কুণ্ঠাবোধো নকৰে ধুনিয়াকে দিয়েও ভাল লাগে সেইকাৰণে আৰু তেখেতসকলৰ ইমান ধুনিয়া বাহনিডাল থাকোতে মোৰ কামখিনিও সোনকালে হৈ গ'ল তাকে এইখিনি বলু সোনকালে আজৰি কৰি অলমান আমাৰ মেইন ৰাস্তাটোতে মানে কোৱাৰ্টাৰলে সোমাওতে ৰাস্তাটোতে মানে হেৰি পাইপ কিছুমান বহাবৰ কাৰণে মাটি খান্দিছিলে তাৰপা অকমান ৰঙা মাটি লৈ আহিলো কিন্তু আপোনাকক দেখুৱা নহল আনাৰ দৃশ্যটো আৰু তাৰ পিছতে এইফালে দেখিছেই নহয় আমাৰ টিকলা লাগিয়ে আছে হেহে মই সকলোবোৰ দৃশ্য আপোনাকক দেখাব পৰা নাই আৰু আমাৰ কাখৰ যিগৰাকী ভন্টি তাইক ক'লো যে তুমি অকমান মোক ভিডিওটো কৰি দিয়া যেহেতু ওচৰৰ পৰা দেখালেহে ভাল লাগে আৰু তাই ধুনিয়াকে বেছিৰি কোৱাৰ লগে লগে ধুনিয়াকে মোবাইলটো লৈ তাইৰ লগতে কথা পাতি ধুনিয়াকে ভিডিওখিনিও তাই কৰি দিছে আৰু মোৰ কামখিনিও হৈ আছে তাৰ পিছত এয়া চাওকচোন ৰঙা মাটি যে আনিছিলো আপোনাকক যে দেখুৱা নহল
সেই মাটিখিনি গুড়িখিনিতে দি দিছোঁ। তাৰমানে কি হয়, লাইটৰ তাঁৰডাল যে আছে, তাঁৰডালো একদম মানে তুলসীজোপাৰ গুৰিতে লাগি আছে। সেইকাৰণে মোৰ হাতটো দিবলৈ অকণ ভয়ো লাগিছে। তথাপিতো বৰষুণ চৰষুণ পৰে বাৰু, একো নহয়, তথাপিতো ৰিস্ক ল'বলৈ ভয় লাগে। সেয়েহে মই দূৰৰ পৰাই যিমানখিনি পাৰোঁ মুচিবলৈ চেষ্টা কৰিছোঁ, মুচি দিছোঁ। আৰু এনেকৈ মুচি দিলে সঁচাকৈ ভাল লাগে। কিবা এটা যেন গাঁৱত থকা এটা পৰিৱেশ নিজৰে মোৰ অনুভৱ হৈ আছে। মই খুব বেছি ভাল পাওঁ এইবোৰ আচলতে কাম। আৰু এনেকৈ যে অকণমান মাটি পাইছোঁ, মানে তলত যে তুলসী এজোপা এনেকৈ আছে, সেইখিনিও মোৰ ভাগ্য দিয়কচোন। এতিয়া নহ'লে টাবতেই ৰুব লাগিলে হয় বা টাবতেই পূজা কৰিব লাগিলে হয়। আৰু এনেকৈ আজি মই তুলসীজোপা চাফা কৰিলোঁ, তাকে আপোনালোকক দেখাইছোঁ। আৰু এইফালে এতিয়া সন্ধিয়া যিহেতু লাগি গ'ল, এতিয়াতো সৃজন আছে। সৃজনক ক'লোঁ, সৃজন এতিয়া কিন্তু ভিডিঅ'খিনি তুমি কৰিবা। যিহেতু প্ৰাৰ্থনা কৰি থকাৰ সময়ত বা চাকি গছ জ্বলাই থকাৰ সময়ত মোৰ মানে ভাল নালাগে। এহাতে মোবাইলটো লৈ কেনেকৈনো কৰিম, সেনেকৈ কেতিয়াও ভগৱানৰ প্ৰতি ভক্তিভাৱ নাহেই। সেয়েহে খেলি মেলি লাগি থাকে আচলতে মনটো। সেয়েহে তাক দিছোঁ কৰিবলৈ, সেইখিনি কৰিও দিছে। আৰু ধুনীয়াকৈ মই চাকি গছ এনেকৈ জ্বলাই লৈছোঁ। আৰু মানুহজন আগফালে বহি আছে। তেখেতেতো ৰাতিপুৱা তেখেতেই চাকি দিয়াৰ নিচিনা। মই থাল বাতিখিনি কেতিয়াবা ধুই দিওঁ, কেতিয়াবা মোৰ গা ধোৱা দেৰি হ'লে তেখেতেই মানে চাকি গছ জ্বলায়। আৰু এইফালে নিজৰ থাপনা চাকি গছ জ্বলাই এয়া ধূনা দিওঁ বুলি ভাবিলোঁ, কাৰণ কি এয়া লক্ষী পূজাতে আনি থোৱা ধূনাদানিটো আছিলেই। ইফালে নাৰিকলৰ বাকলি সকলোখিনি মানে আছিলেই, যাৰ কাৰণে ধুনীয়াকৈ জ্বলাই ল'লোঁ। জ্বলাই পেলাই অকণমান বিচি দিছোঁ। পুতুককৈ যিহেতু নজ্বলে, অকণমান বিচি দিলে ধোঁৱাটো ওলায়। আৰু এইফালে ধোঁৱা ওলালে আৰু এইফালে আগবঢ়াই লৈ গৈ আছোঁ। আগফালে দুৱাৰদলিত চাকি দুগছি দিওঁ, যিহেতু আজি ধনতেৰছো হয়। আৰু মানে এগৰাকী আমাৰ অসমীয়া ইউটিউবাৰেই হয়, তেখেতৰ মানে মুখেৰে শুনিলোঁ যে মানে ধনতেৰছ এইবাৰ বোলে কৃষ্ণা পক্ষত পৰিছে। সেয়েহে মানে এই দিনটোত বোলে বস্তু কিনিব নাপায়। কিন্তু মাৰোৱাৰীসকলে বা বিহাৰীসকলে তো ধনতেৰছৰ দিনাখন কিবা নহয় কিবা এটা লয়। আজিকালি আমাৰ অসমীয়াসকলেও লয়। সেয়েহে মানে মনটো উগুল থুগুল লাগি আছে, কিনো কৰোঁ কি নাই, কি লওঁ। সাধাৰণ বস্তু এটাই হওক, ঝাৰুৱেই হওক, চাউল অকণেই হওক, খৰিয়েই হওক, সোণেই হওক, ৰূপেই হওক, যাৰ যিমান সামৰ্থ্য সকলোৱে ল'বলৈ চেষ্টা কৰে, যাতে ধন কেতিয়াও আমাৰ পৰা আঁতৰি নাযায়। ধনৰ দেৱী লক্ষী মা কমলা দেৱী যাতে আমাৰ গৃহত সদায় থাকে, সেয়া সকলোৱে কামনা কৰে। কিন্তু যদি কিনিবলৈ নাপায়, তেনেহ'লে কিয়নো কিনো, সেনেকুৱা এটা মনত প্ৰশ্ন আহি আছে। তাকে কি কৰোঁ নাজানো। আৰু ঘৰলৈ মাহঁতে মাতিছে, এপাক যাম। সেয়েহে প্ৰসাদ ইয়াত একোৱেই দিয়া নাই, চাকি এগছে আগবঢ়াইছোঁ। আৰু ইয়াত কিন্তু মানে কোৱাৰ্টাৰত কেনেকৈনো ইমান পাতিম, ইমানটো আৰু নিজৰ জেগাত বা নিজৰ ঘৰৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। তথাপিতো এইখিনিয়ে যে কৰিছোঁ, মোৰ কাৰণে এইখিনিয়ে যথেষ্ট। আৰু ইমান ধুনীয়াকৈ ইমান সুন্দৰ পৰিৱেশ এটাত কৰিব পাৰিছোঁ কাৰণেই মোৰ বেছি ভাল লাগিছে। আৰু এনেকৈ চাকি গছ আগবঢ়াই দিলোঁ। যিহেতু ইয়াত কল মানে গছ নাই, এনেই ইমানেই জেগা কলগছেৰে ভৰি থাকিলে হয়, কিন্তু বান্দৰৰ কাৰণে ইয়াত কলগছ নাই, কলপাত এডোখৰো নাপালোঁ। সেয়েহে মই জবা ফুলৰ পাত এটা সন্ধিয়া হোৱাৰ আগে আগেই ছিঙি থৈছিলোঁ। আৰু ছিজনৰ ফুল দুটামান, বগা ফুল দুটামান আনিবলৈ কৈছিলোঁ। সেই পাতটোৰ তলতেই মই চাকি গছ দিছোঁ। আৰু এয়া ধূপ লগাই দিছোঁ ধুনীয়াকৈ। আৰু ফুল দুটামান দি পেলাই আৰু সজাই দিম। এনেকৈয়ে আমাৰ আজি তুলসী মানে পূজাভাগ হৈছে, কাতি বিহু। আৰু এই দিনটো সঁচাকৈয়ে বৰ ভাল লাগে, যিহেতু আমাৰ জুবিনবিহীন এইবাৰ বিহু। কিন্তু যেনেকৈ নহওক, জুবিন দা নাথাকিলেও জুবিন দাই এইবোৰ বস্তু ভাল পাইছিলে। আৰু আমি এইবোৰ কেতিয়াও এৰিব নালাগে, আমি কৰিবই লাগিব। আমাৰ নিজৰ পৰম্পৰা আমি ৰক্ষা কৰিবই লাগিব। সেয়েহে চাকি এগছ জ্বলাই সকলো মনৰ কামনা বাসনা তুলসীজোপাৰ ওচৰত ক'লোঁ। আৰু
আপোনালোকেও চাগে সকলোৱে এইখিনি সময়ত জ্বলাইছে। সকলোৰে ভাল হওক তাকে কামনা কৰিলোঁ। লগতে মানুহজন তলৰ পৰা নামি আহিছে, তেখেতেও চাকিৰ ওচৰত মূৰ দুৱাইছে। তাৰপিছতে আমি ঘৰ আহি পালোঁহি। কঁকালটো এনেকুৱা বিষাইছে, এইকেইটা এনেকৈ পৰি দিছোঁ। ইফালে বাইদেউ ভাগৰ লাগিছে, তাইও আলপনা চালপনা আঁকিছে, গোটেই মানে চাফা কৰিছে আগফালটো। ইফালে মায়ে প্ৰসাদৰ কাম কৰি আছে, তাইক মই বিস্কুট খাব দিছোঁ, তাইও খাই আছে আৰু। তাৰপিছত আপোনালোকক দেখাই আছোঁ, তাই মানে হালধিৰে আঁকিছিলে। আগফালে গোটেইবিলাক চাফা কৰিছে। আৰু এইখিনিত আমাৰ লাইটৰ পোহৰটো কম, আৰু এনেকুৱা ভালো লাগে দেই, চাকিৰ পোহৰটো যিটো মানে এটা বেলেগ এটা মানে দৃশ্য হয়, সেইটো লাইট থাকিলে নহয়। চাকিৰ পোহৰেই আমাৰ মানে ওপৰ ফালটো পোহৰ হৈ আছে, আৰু ইফালেতো লগাই দিছে দেউতাই। ভাল লাগিছে এইখিনি এনেকৈ কৰাৰ কাৰণে। ওপৰটোলৈ আহিলোঁ অকণমান, মায়ে ক'লে চাহ গৈ যা, সেয়েহে ওপৰলৈ আহি এইখিনি চালোঁ, ধুনীয়াকৈ লগাইছে। আৰু তুলসীজোপাৰ ওচৰলৈ আপোনালোকক লৈ যাম। চাওক, তুলসীজোপা ফ্লাছ লাইটটো জ্বলাই দিছোঁ, ৰ'ব আন্ধাৰ হৈ থাকে। আৰু ধুনীয়াকৈ তুলসীজোপা মায়ে সদায় ইয়াতে পানী ঢালে, পূজা কৰে। আজি এনেকৈ শৰাইভাগ আগবঢ়ালে। আৰু মাৰ ঘৰতেই আছিল চাগে, ভগৱানে লিখি থৈছে প্ৰসাদকেইটা খাবলৈ, সেয়েহে আহিছোঁ। ধুনীয়াকৈ প্ৰসাদকেইটা খাম, আপোনালোককো দেখাম। সৃজনকো মই সুধি আছোঁ, সৃজন ভাল লাগিছে ন? সৃজনে কৈছে অঁ মা। মই কৈছোঁ তুমি ধৰি দিয়াচোন, মই সেৱা এটা কৰি লওঁ। সেৱা ভাগ কৰি তললৈ আকৌ গৈ আছোঁ। তাকে ভাল লাগে এইকেইটা দিনত আপোনালোককো অকণমান ভিডিঅ' কৰি তাকে দেখাইছোঁ। এইবোৰ থাকি যাব আৰু বছৰ কেইবছৰ আমি কেনেকৈ পাৰ কৰি আছোঁ, সেইবোৰ দিন চাবলৈ কাৰণে ভিডিঅ'বোৰ অৱশ্যে মই কৰোঁ। বেলেগ মোৰ উদ্দেশ্য একোৱেই নাই। আৰু এইফালে মায়ে প্ৰসাদ দি আছে, আৰু ইফালে বায়ে বিলাই দিছে। আৰু ধুনীয়াকৈ আমাৰ ঘৰৰে থাপনা ভাগ দেখাই দিলোঁ। এই প্ৰসাদ খাইছোঁ, পায়সো বনাইছে, পায়সো খাম বাৰু।